আজি আমি কৰ্দৈ টেঙাই দি জেলি বনাও বলক। প্ৰথমতে কৰ্দৈখিনি ধুই লৈ এটাও গুটি নথকাকে সৰু সৰুকে কাটি লৈছোঁ। তাৰপিছত চিধাই বহাই দিছোঁ কেৰাহীৰ তলত পিছে জুই দিব নাপাহৰিব। তাৰপিছত কৰ্দৈখিনিত দিম অকণমান পানী আৰু কৰ্দৈখিনি বইল হৈ যোৱাৰ পিছত চেকনিৰে চেকি সিঠাখিনি পেলাই দি ৰসখিনি উলিয়াই ল'ম। তাৰপিছত চিধাই গৈছোঁ পানী বিচাৰি, কাৰণ আৰু এটা কেৰাহী যদি মই লেতেৰা কৰোঁ মোৰ পিঠিত কেমেজীয়া পৰিব। আকৌ সেই কেৰাহীটোতে কৰ্দৈ টেঙাৰ ৰস আৰু চেনি, তাৰপাছত ক'লা নিমখ দি খটং মটংকৈ লৰাই দিছোঁ। তাৰপিছত যিখিনি ফেন ওলাই সেইখিনি পেলাই দিছোঁ আৰু দেখিলেনে কিছু সময় পিছত টেঙাখিনি ধুনীয়াকৈ গোট মাৰিলে আৰু এটা বাতিত উলিয়াই আধা ঘণ্টা 1 ঘণ্টা ৰখাৰ পিছত ফাইনেলি হৈ গ'ল আমাৰ কৰ্দৈ টেঙাৰ জেলি। আৰু সঁচাকৈ ভাল হৈছে। আপোনালোকে যিমান জেলি বিচাৰে সিমান টেঙা ব্যৱহাৰ কৰিব আৰু ঘৰতে বনাই খাই চাব আৰু খাই কেনেকুৱা পায় মোক জনাব। বাই বাই।